Hello students, welcome back to my YouTube channel Tech of MH. আজিৰ এই ভিডিঅ'টোত এছএছ স্কুটি ডকুমেণ্টৰ ওপৰত ভালকৈ তোমালোকৰ লগত আলোচনা কৰিম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই থাকিবা, কাৰণ এছএছ স্কুটি ডকুমেণ্টৰ ওপৰত মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ আৰু সেই ভিডিঅ'টো আপলোড কৰাৰ পাছৰে পৰা লাগাতাৰ কমেণ্ট আহি আছে। বিভিন্ন ধৰণৰ কমেণ্ট আহিছে, কমেণ্ট কাৰ্ডটো তোমালোকক দেখুৱাই থাকিম আৰু তোমালোকক জনাই দিম যে মেট্ৰিক পৰীক্ষাৰ 16,000 টকাৰ কি হ'ল এতিয়ালৈকে কিয় দিয়া নাই। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা স্কিপ নকৰাকৈ। চেনেলত প্ৰথমবাৰ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশন বেলটো অন কৰিবলৈ নাপাহৰিবা, যাতে মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰাৰ লগে লগে তুমি নোটিফিকেশন পাই যোৱা। ছাত্ৰসকল, এতিয়া তোমালোকে কমেণ্টবিলাক স্ক্ৰীনত নিশ্চয় দেখা পাইছা। মই কমেণ্ট কেইটা তোমালোকক দেখুৱাই দিম। এজনে কমেণ্ট কৰিছে যে আধাৰ কাৰ্ড নাম্বাৰটো দিব নোৱাৰিম কাৰণ এনআৰচিৰ কাৰণে ৰখাই থৈছে, বেলেগ ডকুমেণ্ট হ'লে দিব নে নাই বা কি কৰিব লাগিব, প্লিজ ৰিপ্লাই। তো যিসকল ছাত্ৰ ছাত্ৰীৰ এনেকুৱা ধৰণৰ প্ৰব্লেম আছে, যিসকল ছাত্ৰ ছাত্ৰীৰ আধাৰ কাৰ্ড মানে নাই, এনেকুৱা ধৰণৰ প্ৰব্লেম কাৰোবাৰ যদি হৈ থাকে, তেনেহ'লে আজিৰ ভিডিঅ'ত তোমালোকক স্পষ্ট ৰূপে জনাই দিব বিচাৰিছোঁ যে আধাৰ কাৰ্ডৰ কাৰণে তোমালোকৰ স্কুটি নোপোৱাত কোনো বাধা নাই। আধাৰ কাৰ্ডৰ কাৰণে তোমালোকে স্কুটি নাপাবা যে এনেকুৱা কোনো ধৰণৰ কথা নাই। তোমালোকৰ আধাৰ কাৰ্ড নহ'লে বেলেগ ডকুমেণ্টটো নিশ্চয় থাকিব। তোমালোকৰ মেইন ডকুমেণ্টটো হ'ল এছএছৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট। সেইটো যদি হয় তোমালোকৰ, তেনেহ'লে তোমালোকে নিশ্চয় স্কুটি পাবা। আধাৰ কাৰ্ড যিসকল ছাত্ৰ ছাত্ৰী নাই, সেইসকল ছাত্ৰ ছাত্ৰী স্কুটি নাপাব, তেনেকুৱা ধৰণৰ কোনো কথা নাই। যদি আধাৰ কাৰ্ড নাথাকে তেনেহ'লে তোমালোকৰ পেন কাৰ্ড হ'লেও আছে বা তোমালোকৰ বেংকৰ পাছবুক হ'লেও আছে বা যিকোনো ধৰণৰ এটা ডকুমেণ্ট তোমালোকৰ হ'লেই হ'ব। আধাৰ কাৰ্ডটো মেণ্ডেটৰী নহয় ইমান যে তোমালোকৰ আধাৰ কাৰ্ড লাগিব, এনেকুৱা কোনো ধৰণৰ কথা নাই। এনআৰচিৰ কাৰণে যে আধাৰ কাৰ্ড ৰখাই দিছে এইটো চৰকাৰে নিশ্চয় জানে ভালকৈ, গতিকে তোমালোকৰ টেনশ্যন কৰিব নালাগে। যিসকল ছাত্ৰ ছাত্ৰী এনেকুৱা ধৰণৰ প্ৰব্লেম আছে, এইজন ছাত্ৰৰে খালি যে এনেকুৱা ধৰণৰ প্ৰব্লেম এইটো কথা নহয়, বেলেগ ছাত্ৰ থাকিব পাৰে এনেকুৱা ধৰণৰ প্ৰব্লেম। যদি তোমালোকৰ এনেকুৱা ধৰণৰ প্ৰব্লেম আছে, তোমালোকৰ টেনশ্যন কৰিব নালাগে। আধাৰ কাৰ্ডৰ কাৰণে তোমালোকে স্কুটি নাপাবা বুলি এনেকুৱা কোনো কথা নাই। তোমালোকৰ বেলেগ ডকুমেণ্ট হ'লে তোমালোকে স্কুটি পাই যাবা নিশ্চয়। যেতিয়া এপ্লাইৰ লিংক আহে তোমালোকে এপ্লাই কৰিবা আৰু তাৰপাছত তোমালোকৰ যেতিয়া স্কুটি দিব তেতিয়া তোমালোকে নিশ্চয় স্কুটি পাবা। তাৰপাছত ছাত্ৰ ছাত্ৰীসকল আৰু এজনে কমেণ্ট কৰিছে যে এড্ৰেছ প্ৰুফ এটা চাৰ্টিফিকেট নেকি, তেওঁ এইটো সুধিছে। মই কৈ দিব বিচাৰিছোঁ যে এড্ৰেছ প্ৰুফ কোনো ধৰণৰ চাৰ্টিফিকেট নহয়। তোমালোকে যে এইটোৰ ওপৰতো কাৰোবাৰ ডাউট আছিল, মই ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ যে এড্ৰেছ প্ৰুফৰ কাৰণে তুমি যিটো জেগাত থাকা সেইটোৰ এড্ৰেছৰ কাৰণে যিকোনো এটা ডকুমেণ্ট তোমালোকৰ লাগিব। সেইটো তোমালোকৰ পেন কাৰ্ডো হ'ব পাৰে, বেংকৰ একাউণ্টো হ'ব পাৰে, আধাৰ কাৰ্ডো হ'ব পাৰে, যিটো দিব পাৰা তোমালোকৰ একো প্ৰব্লেম নাই। এড্ৰেছ প্ৰুফৰ কাৰণে এক্সট্ৰা তোমালোকৰ কোনো ধৰণৰ চাৰ্টিফিকেট দিব নালাগে, যিকোনো এটা ডকুমেণ্ট ইয়াত আপলোড কৰিলেই হৈ যাব তোমালোকৰ। তাৰপাছত ছাত্ৰ ছাত্ৰীসকল আৰু এজনে কমেণ্ট কৰিছে যে দাদা মাৰ্কশ্বিট অৰিজিনেল লাগিব নেকি নে অনলাইনৰটো চলি যাব। তো ইয়াৰ উত্তৰত মই তোমালোকক কৈ দিব বিচাৰিছোঁ যে মাৰ্কশ্বিটখন তোমালোকৰ যিহেতু এক্সামৰ ৰিজাল্ট বহুত দিন হ'ল তোমালোকৰ এক্সামৰ ৰিজাল্ট দিয়া, গতিকে তোমালোকৰ স্কুলৰ পৰা তোমালোকে কি কৰিবা, তোমালোকৰ স্কুল বা তোমালোকৰ কলেজৰ পৰা কি কৰি ল'বা, তোমালোকৰ অৰিজিনেল যিটো মাৰ্কশ্বিট আছে সেইটো আনি ল'বা। অৰিজিনেল মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট সেইটো নিশ্চয় তোমালোকৰ আহি গৈছে চাগে। যদি আহি গৈছে বা নাহিলেও তোমালোকে কলেজত গৈ তোমালোকে যোগাযোগ কৰিলে পাই যাবা তোমালোকৰ অৰিজিনেল মাৰ্কশ্বিটখন আৰু অৰিজিনেল চাৰ্টিফিকেটখন তোমালোকৰ লাগিব। কাৰণ অৰিজিনেল মই জনামতে কি কৰিব লাগে, অৰিজিনেল মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটখন তোমালোকৰ কি কৰিব লাগে, স্কেনিং কৰি আপলোড কৰিব লাগে। গতিকে অৰিজিনেল মাৰ্কশ্বিট আৰু অৰিজিনেল চাৰ্টিফিকেট তোমালোকে আনি ল'বা। অৰিজিনেল মাৰ্কশ্বিট আৰু অৰিজিনেল চাৰ্টিফিকেট তোমালোকৰ অনলাইন এপ্লিকেশ্যনৰ সময়ত লাগিব। তো এইকেইটাই আছিল তোমালোকৰ ডকুমেণ্টৰ ওপৰত থকা কিছুমান কমেণ্টৰ ৰিপ্লাই। তোমালোকৰ যদি আৰু কিবা ডাউট থাকে তেনেহ'লে কমেণ্ট কৰিবলৈ নাপাহৰিবা, মই চেষ্টা কৰিম তোমালোকক ৰিপ্লাই দিবলৈ। তোমালোকৰ ডকুমেণ্টৰ কাৰণে তোমালোকে স্কুটি নাপাব বুলি এনেকুৱা কোনো ধৰণৰ কথা নাই। তোমালোকৰ অৰিজিনেল মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটখন যদি থাকে আৰু তোমালোকে যদি ল'ৰাবিলাকে বিশেষকৈ 75% পাইছা এইচএছ এক্সামত আৰু ছোৱালীবিলাকে যদি 60% পাইছা, তেনেহ'লে তোমালোকে নিশ্চয় স্কুটি পাবা। ইয়াৰ ওপৰত কোনো ধৰণৰ ডাউট নাই। তোমালোকৰ ডকুমেণ্টৰ কাৰণে তোমালোকৰ স্কুটি ৰখাই দিব এনেকুৱা ধৰণৰ কোনো কথা নাই। তো মই আশা কৰোঁ তোমালোকৰ ডাউটবিলাক ধুনীয়াকৈ ক্লিয়াৰ হৈ গৈছে। যদিও ইয়াৰ ওপৰত কোনো ডাউট থাকে তেনেহ'লে কমেণ্ট কৰিবা, মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বহুতেই কমেণ্ট কৰি আছা, বহুতে ডেইলি কমেণ্ট কৰি থাকা যে মেট্ৰিকৰ 16,000 টকা কেতিয়া পাম, মেট্ৰিকৰ 16,000 টকা কেতিয়া দিব। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা যে তোমালোকৰ অনলাইন এপ্লিকেশ্যন বহুত দিন আগতে শেষ হৈ গৈছে, অনলাইন লাষ্ট ডেটো শেষ হৈ গৈছে আৰু টকা দিয়াৰ তোমালোকৰ কথা আছিল 6 আগষ্ট তাৰিখে। এতিয়ালৈকে টকা দিয়া নাই, আগষ্ট মাহ গুচি গ'ল। তো ইয়াৰ ওপৰত মই একো ক'ব নোৱাৰিম, কাৰণ অফিচিয়েল আপডেট নোহোৱালৈকে মই একো ক'ব নোৱাৰিম। অফিচিয়েল আপডেট যেতিয়া আহি যাব তোমালোকক ভিডিঅ' বনাই জনাই দিম। ইয়াৰ ওপৰত কোনো ধৰণৰ এতিয়ালৈকে আপডেট অহা নাই, টকাটো কিয় বা দিয়া নাই বা কিয় দেৰি হৈছে, ইয়াৰ ওপৰত কোনো ধৰণৰ নটিফিকেশ্যন এতিয়ালৈকে অহা নাই। নটিফিকেশ্যন অহা নলৈকে তোমালোকক কোনেও জনাব নোৱাৰে কিয় দিয়া হোৱা নাই টকাটো। হ'ব পাৰে তোমালোকক ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত তোমালোকক টকাখিনি দি দিব, টেনশ্যন কৰিব নালাগে। যদি তোমালোকে টকা পোৱাৰ উপযুক্ত হোৱা তেনেহ'লে নিশ্চয় তোমালোকে টকা পাবা, ইমান কমেণ্ট কৰি থাকিব নালাগে। টকা নিশ্চয় পাবা, তোমালোকৰ একাউণ্টত টকা সোমাই যাব। যিহেতু তোমালোকে টকা মানে তোমাৰ একাউণ্টটো অফিচিয়েল ৱেবছাইটত তোমালোকে আপলোড কৰিছা, তেনেহ'লে নিশ্চয় তোমালোকে টকা পাবা, ইমান টেনশ্যন কৰিব নালাগে। তো ছাত্ৰ ছাত্ৰীসকল মই আশা কৰোঁ তোমালোকৰ দুয়োটা ডাউটেই ধুনীয়াকৈ ক্লিয়াৰ হৈ গৈছে। তো ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰিবলৈ নাপাহৰিবা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি দিবা, যাতে তেওঁলোকৰো যদি এনেকুৱা কোনো ধৰণৰ ডাউট থাকে তেনেহ'লে ডাউটখিনি ক্লিয়াৰ হৈ যাব। লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত কোনো এটা নতুন টপিকৰ সৈতে। আজিলৈ ইমানেই মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ধন্যবাদ।